आशा जिंदाबाद 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 आशा जिंदाबाद 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 आशा long live long live आशा long live long live we want ST ST we want ST চাওক যোৱা আমাৰ বিজেপি চৰকাৰে আমাৰ আদিবাসী বিদ্ৰোহী সংগঠন পাঁচটাকৈ বিদ্ৰোহী সংগঠনক একত কৰিছিলে আৰু সেই একত মতে আমাৰ যিটো আদিবাসী ডেভেলপমেণ্ট কাউন্সিলত পেকেজ দিব লাগিছিলে সেই পেকেজটো কিন্তু আজিলৈকে চৰকাৰে মুকলি কৰি দিয়া নাই। কিয় দিয়া নাই? আৰু ৱেপেন্সবিলাকৰ যিবিলাক কেডাৰবিলাক আছিলে তেওঁলোকৰ কাৰণে সংস্থাপনটো আজিলৈকে দিয়া নাই। কাৰণ যিবিলাক লিষ্টত আছিলে 300 না কিমান তেখেতসকলৰ কিন্তু 4 লাখ টকা কৰি দিছে, কিন্তু সেইটো দিছে লোনত দিছে, সেইটো সেই পইচাটো ঘূৰাই দিব লাগে। আৰু বাকী কেডাৰবিলাক আছে তেখেতসকলক কিন্তু আজি পৰ্যন্ত চৰকাৰে কিন্তু 1 টাকাও দিয়া নাই। কিয় দিয়া নাই? ইয়াৰ আমাৰ কিবাটো লাগিছিলে, কথাটো কিয় দিয়া নাই? কিন্তু আজিলৈকে চৰকাৰে কিন্তু মাত মতা নাই। তথাপিও আমাৰ AWDCৰ কিছুমান নেতা পালি নেতাই বিজেপিক ছাপোৰ্ট কৰি আছে। কিয় ছাপোৰ্ট কৰি আছে? যদি সিহঁতৰ যদি AWDC যদি আজিলৈকে তেওঁলোকে সিহঁতৰ ডেভেলপমেণ্টৰ টকাটো যদি আনিব পৰা নাই, চৰকাৰে যদি দিয়া নাই, তেতিয়াহ'লে কিয় ছাপোৰ্ট কৰি আছে? সেইকাৰণে আমি আশা ফালৰ পৰা আহ্বান কৰিছোঁ যে যাতে AWDCৰ বিভিন্ন কৰ্মকৰ্তাসকলক যে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে আপোনালোকে যোৱা একত কৰাৰ আগত আপোনালোকে যেটা প্ৰতিশ্ৰুতি দিছিল আমাৰ আদিবাসী ৰাইজক, AWDC একত হ'লে আমাৰ ৰাজ্যৰ বিভিন্ন গাঁৱত উন্নতি হ'ব, আঁচনি আহিব, বহুত টকা পইচা আহিব, সেই বুলি প্ৰতিশ্ৰুতি কৰিছিল। কিন্তু আজি কি হ'ল? আজি গোটেই AWDCৰ কেডাৰবিলাকে কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ হাতত হ'ল, কিন্তু আদিবাসীৰ একো লাভ নহ'ল। নিজৰ খালি গাড়ী ঘোঁৰা হৈছে, বাকী জনসাধাৰণৰ একো নাই। সেইকাৰণে যদি AWDCক আহ্বান কৰিছোঁ যাতে আপোনালোকে আলোচনা কৰক আৰু আপোনালোকে যিটো প্ৰতিশ্ৰুতি দিছিল সেইটো পালন কৰিবলৈ চেষ্টা কৰক। নহ'লে কিন্তু আদিবাসী ৰাইজক যদি গাঁৱত এইবাৰৰ ইলেকশ্যনত যদি সোমায়, তেতিয়াহ'লে কিন্তু ৰাইজ সজাগ সচেতন হৈছে আৰু কিন্তু আপোনালোকে খেদা খাব, সেইটো কিন্তু 100% খাটাং। নহ'লে কিন্তু আপোনালোকে জগৰীয়া কৰিব নোৱাৰিব, কাৰণ প্ৰতিশ্ৰুতি দিছে মিছা প্ৰতিশ্ৰুতি। সেইকাৰণে আহ্বান কৰিছোঁ যাতে আপোনালোকৰ প্ৰতিশ্ৰুতি দিয়া আদিবাসী ৰাইজক পালন কৰিবলৈ চেষ্টা কৰক। লাগে আমাক মাটি পাট্টা লাগে আৰু আমাক লাগে ইষ্টি আৰু এই কিবা বাজে আঁচনি আমাক নালাগে। আমাক যে কিবা আমাৰ উন্নতি হ'ব আমাৰ গাঁৱৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে, আমাৰ মানুহৰ কাৰণে এইটো আমাক লাগে। আৰু বেছি কিবা ভোট আহিলে আমাক মাত্ৰ ফুচলাই এনেকা দিম বুলি সদায় আহি কৈ যায়, কিন্তু ভোট পাৱাৰ পাছত আমাৰ চিটটো লোৱাৰ পাছত আমাক পাহৰি যায়। এইটো আৰু কি? এইটোৱে আমি এইবাৰ আমি সিদ্ধান্ত আমাৰ মানুহগিলা নিজের ইচ্ছা মতে আমি ভাবি লম, তার পাশে ভোটটো আমি দিম। एम तो भोट के आगे समय मनी हेले एम कहाँ फेरेंगास बात जे भोट चा एम निमा के भोट मतलब निमा के मानो एम ना सानी जेतार के सानी खाल पट्टा मल्ला इन जेतार के खाल पट्टा मल्ला एम स्टी मल्ला एम खादार गिनी मन नंदाम होले अबुसी बरी एम खादार ही स्कूल काले गंदा कुछ डहारे मल्ला गंदा कुछ चल रहा था एम इन भोट चा एकदम भोट अड़सी होले मैं भोट बढ़िया बना रखी फुसला रखी भोट चा नाना चीताना और एम हाट दानु तामोकन की इमान फुसला की खोखानु इमान टोपला टुपली नन्ना बेसे नन्ना चेनर माने इमान जम्मे सन्नी आलर कामनार